হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ এনেকুৱা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পাব আৰু মোৰে কিছুমান মেমৰি মই ৰাখি থৈছোঁ আচলতে, আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ, ভাল পাব বুলি আশা কৰিছোঁ। আৰু লগতে এটা ৰেচিপিও আছে, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰেচিপিটো কিন্তু বহুত ধুনীয়া ৰেচিপি হয়, আপোনালোকে ট্ৰাই কৰিব পাৰিব। আৰু যিসকলে ট্ৰাই কৰিছে তাৰ টেষ্টটো তেওঁলোকে গম পায়েই। তাই বহুত কিবা কিবি কৰি থাকে, কিন্তু সকলোবিলাক মোৰ কাৰণে সম্ভৱ নহয় ধৰি ৰখাত। কিয়নো সকলো সময়তে মোবাইলটো মই লগত লৈ নাথাকোঁ, বা মোবাইলটো অন কৰাৰ লগে লগে তাই চব গম পাই একো নকৰা হৈ যায়। গতিকে মনে মনে কিছুমান কাম কৰিব লগা হয়। আৰু এয়া চাওকচোন, একপি ফটো মাৰিম বুলি লওঁতে তাইক কেনেকুৱা আপত্তি কৰিছে। আৰু এইফালে চাওকচোন তাই কি কৰি আছে বাৰু। এটা প্লাষ্টিকৰ কিবা চুঙলি হয় আৰু এটা কিবা গছৰ গুটি হয়, আৰু গুটিটো তাই বাহিৰতে থাকোঁতে লৈ আনিছিলে ভিতৰলৈ। আৰু এয়া কি কৰিছে তাই দেখিছেনে? মোৰ এনেকুৱা লাগিছে তাই যেন ৰুটি বেলা নিচিনা কৰি আছে। তাকে দেখি মই অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু শ্বেয়াৰ কৰি দিছোঁ। আৰু এতিয়া আহোঁ মোৰ ৰেচিপিটোৰ মাজলৈ। ৰেচিপিটো এটা মানে হায়দৰাবাদী ৰেচিপি হয়, হায়দৰাবাদী ফেমাছ ৰেচিপি। আৰু মই মুম্বাইত থাকোঁতে খাইছিলোঁ, গতিকে ভাবিলোঁ ফাৰ্ষ্ট টাইম মই ট্ৰাই কৰিছোঁ, ভিডিঅ' কৰি ৰাখিছিলোঁ। যদি টেষ্টটো ভাল হয় তেতিয়াহ'লে শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ, কিন্তু খাবলৈ সঁচাকৈ খুবেই ভাল হৈছিলে, আৰু সেইকাৰণে মই ভিডিঅ'টো শ্বেয়াৰ কৰি দিছোঁ। আপোনালোকে দেখিলেনে? এয়া আধা কিলো মই চিকেন লৈছোঁ, আৰু তাতে দৈ দিলোঁ আৰু হালধি আৰু নিমখ দিলোঁ, আৰু খুব ভালদৰে মই এইখিনি মেৰিনেট কৰিম। আৰু মেৰিনেট কৰি আপোনালোকে 1 ঘণ্টাৰ বাবেও ৰাখিব পাৰে, আধা ঘণ্টাৰ বাবেও ৰাখিব পাৰে। মই আধা ঘণ্টাৰ বাবে ৰাখি থ'ম, আৰু তাৰপিছত বাকীখিনি কাম কৰিম। গতিকে চাই থাককচোন ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰাকৈ। আৰু ৰেচিপিটোৰ মেইন ইনগ্ৰিডিয়েণ্ট হৈছে পদুনা আৰু ধনিয়া, আৰু লগতে লৈছোঁ 2টা পিঁয়াজ, আদা নহৰু। আৰু পদুনা ধনিয়াখিনি মই পেষ্ট বনাই ল'ম, আৰু সেইখিনি মই কেনেকৈ ইউজ কৰিম আপোনালোকে চাই থাকিব। আৰু লগতে এয়া মই পিঁয়াজ কুটি ল'লোঁ সৰু সৰুকৈ মিহি মিহিকৈ, আৰু আদা নহৰুখিনিও খুন্দি লৈছোঁ। আৰু এতিয়া মোৰ এয়া পেষ্ট ৰেডি হৈ গ'ল, গতিকে মই মাংসখিনি বনাবলৈ ষ্টাৰ্ট কৰোঁ। আৰু এইফালে মই এখন কেৰাহী পাতি দিছোঁ, আৰু কেৰাহীত তেল দিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো মানে ৰেচিপিটো চাই ভাল পাব বুলি ভাবিছোঁ, আৰু গতিকে সকলোৱে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া মই বনোৱা ভিডিঅ'সমূহ আপোনালোকে চাব পাৰিব। আৰু এয়া দেখিছেনে, পিঁয়াজ মোৰ ভাজা হৈ গ'ল, তাতে দি দিলোঁ মই আদা নহৰু। আৰু এতিয়া ইয়াতে মই বেছি মছলা ইউজ নকৰোঁ। এয়া হালধি দিছোঁ, আৰু তাৰপিছত অলপ লৰাই ল'ম। তাৰপিছতে মই ইয়াতে চিকেন মছলা অকণমান দি দিম এভাৰেষ্টৰ, বেছিকৈ নিদিওঁ, অলপমান দিম, আৰু নহ'লে মছলাৰ টেষ্টটো বেছি ওলালে ভাল নালাগিব খাবলৈ। গতিকে এয়াও অকণমান লৰাই লৈছোঁ, আৰু এতিয়া মই ইয়াতে দি দিম চিকেনখিনি, এইখিনি। আৰু চাই থাকক তেনেহ'লে ভালকৈ, আৰু খুব ভাল ধৰণে ভাজি ল'ম, তাৰপিছত চাই থাককচোন বাৰু। আৰু এতিয়া মই চিকেনখিনি ঢাকি থ'ম, প্ৰায় আধা ঘণ্টামান সময় ল' ফ্লেমত সিজিব দিম। আৰু তাৰপিছতে এয়া চাওকচোন, এতিয়া মই দি দিছোঁ পেষ্টখিনি, যিখিনি পেষ্ট মই কৰি ৰাখিছিলোঁ। আৰু এইটো কি ৰেচিপি জানেনে? এইটো হায়দৰাবাদী ফেমাছ গ্ৰীণ চিকেন কাৰী হয়, আৰু খাবলৈ খুবেই সোৱাদ হয়। আৰু মই তাকে ট্ৰাই কৰিলোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। গতিকে ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকক, আৰু ৰেচিপিটো সকলোৱে ভাল পাব, আৰু সকলোৱে ট্ৰাই কৰিব। আৰু এতিয়া যিহেতুকে ধনিয়া বহুত ওলাইছে আৰু পদুনাটো থাকেই, গতিকে সকলোৱে খাব পাৰিব, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু ৰেচিপিটো চাই ভাল পালে বুলি আশা কৰিছোঁ। গতিকে সকলোলৈকে ধন্যবাদ শেষলৈকে চোৱাৰ বাবে। আৰু মোৰ কাৰী প্ৰায় ৰেডি হৈ গৈছে, আৰু এয়া দেখিছেনে কি ধুনীয়া এটা কালাৰ উঠিছে, একদম গ্ৰীণ। আৰু সকলোৱে ভাল পালে বুলি আশা কৰিছোঁ। টেষ্ট বহুত ধুনীয়া হৈছিলে। গতিকে আজিলৈ বিদায় মাগিছোঁ, আৰু পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বাই বাই।